নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ। বন্ধুসকল, এই মাৰ্চ মাহত এটা নহয়, দুটা নহয়, তিনিটা নহয়, প্ৰায় 4টাকৈ বিভাগত 3000তকৈ অধিক পোষ্ট মুকলি হৈছে। যি পোষ্টসমূহত আপুনি 8 পাছ নহওক কিয় বা 10 পাছ নহওক কিয় বা আপুনি গ্ৰেজুৱেটো নহওক কিয়, আপোনালোক সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু মই এটা কথা ভালদৰে ক'ব পাৰোঁ, আজিৰ এই ভিডিঅ'ত এটা নহয় এটা এনেকুৱা এটা চাকৰি ওলাবই য'ত আপুনি ক'ৰবাত নহয় ক'ৰবাত এপ্লাই কৰিব পাৰিবই। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টোত এনে কিছুমান পোষ্ট আছে যিসমূহ পোষ্টত আপুনি এপ্লাই কৰিবলৈ বাধ্য হৈ যাব। গতিকে আশা ৰাখিলোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপুনি আমাৰ এই চেনেললৈ নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি যাব, যাতে এনেকুৱা ধৰণৰ চাকৰি খবৰ আপুনি পোনপটীয়াকৈ পাই থাকে। তো ঠিক আছে বন্ধুসকল, বেছি পলম নকৰি আমাৰ যি আজিৰ মূল ভিডিঅ' আছে সেই মূল ভিডিঅ'টোলৈ আমি আগবাঢ়িছোঁ। গতিকে বন্ধুসকল, আজিৰ দিনটোৰ বা আজিৰ ভিডিঅ'টোৰ যিটো প্ৰথমটো ৰিকুৱাৰমেণ্ট আহিছে সেইটো আহিছে ডাইৰেক্টৰেট অফ ছেৰিকালচাৰ আছামৰ ফালৰ পৰা। ইয়াতে পোষ্টৰ নাম হৈছে ছেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ। টোটেল পোষ্টৰ সংখ্যা 140টা। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে যদি আপুনি HSLC বা HS ছায়েন্সত পাছ কৰিছে আৰু যদি আপোনাৰ 1 ইয়াৰ ছেৰিকালচাৰ ইনষ্টিটিউটত পাছ কৰা চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে বন্ধুসকল আবেদন মাচুল দিয়াৰ একেবাৰে প্ৰয়োজন নাই। আবেদনৰ অন্তিম সময় 21/3/2023। আপোনালোকে ইয়াতে অফলাইন যোগে আবেদন কৰিব লাগিব। এপ্লিকেশ্যন ছাবমিট কৰা এড্ৰেছটো হৈছে ডাইৰেক্টৰ অফ ছেৰিকালচাৰ আছাম, ৰেশম নগৰ, খানাপাৰা। তো বন্ধুসকল, খুবেই এটা ভাল জব হয়। যদি আপুনি এই পোষ্টত এপ্লাই কৰিব এলিজিবল হয় তেতিয়াহ'লে নিশ্চয় আবেদন কৰক। আবেদন কৰাৰ ফৰ্মৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু অফিচিয়েল এডভাৰটাইজমেণ্টখনো চেক কৰিব নাপাহৰিব। এতিয়া আহিছোঁ আজিৰ আমাৰ 2 নম্বৰ চাকৰিটোৰ খবৰলৈ। বন্ধুসকল, এইটো আহিছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা। ইয়াতে পোষ্টৰ নাম আছে অগ্নিবীৰ। যদি আপুনি 8 বা 10 বা 12 পাছ কৰা হয় তেতিয়া আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। 17 বছৰ 6 মাহৰ পৰা 21 বছৰ বয়সলৈ সময়সীমা বান্ধি দিয়া আছে। আপোনালোকক ইয়াতে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। আবেদনৰ অন্তিম সময় 15/3/2023। গতিকে বন্ধুসকল, খুবেই এটা ভাল চাকৰি হয়। আপোনালোকে নিশ্চয় ইয়াতে এপ্লাই কৰিব। এপ্লাই কৰাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু অফিচিয়েল এডভাৰটাইজমেণ্টখনো চেক কৰিব নাপাহৰিব, অৰ্থাৎ আপুনি এবাৰ নিজে পঢ়ি চাব। এতিয়া আহিছোঁ নেক্সট চাকৰিৰ খবৰটোলৈ। এইটো ৰিকুৱাৰমেণ্ট আহিছে বেংক অফ বৰোদাৰ ফালৰ পৰা। ইয়াতে পোষ্টসমূহ অফিচাৰৰ পোষ্ট হয়। টোটেল ইয়াতে 500টা পোষ্ট খালী আছে। যদি আপুনি গ্ৰেজুৱেট হয় তেতিয়াহ'লে আপুনি ইয়াতে নিশ্চয় আবেদন কৰিব পাৰিব। বয়সৰ কথা ক'ব গ'লে 21 বছৰ বয়সৰ পৰা 28 বছৰ বয়সলৈ ইয়াতে সময়সীমা বান্ধি দিয়া আছে আৰু লগতে আপোনালোকে ইয়াতে এজ ৰিলেক্সনো পাই যাব। আপোনালোকক ইয়াতে খুব এটা ভাল চেলাৰী দিয়া হ'ব। আবেদনৰ অন্তিম সময় 14/3/2023। গতিকে বন্ধুসকল, ডেছক্ৰিপশ্যন বক্সৰ তলতে থকা লিংকত আপুনি ক্লিক কৰি আপুনি ইয়াতে আবেদন কৰিব পাৰে আৰু লগতে অফিচিয়েল এডভাৰটাইজমেণ্টখনো চাই ল'ব পাৰে। এতিয়া আহিছোঁ আজিৰ নেক্সটটো চাকৰি খবৰটোলৈ। এইটো আহিছে আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা। এছিষ্টেণ্ট প্ৰফেচৰ, লেকচাৰাৰ আৰু ছিনিয়ৰ ইনষ্ট্ৰাক্টৰৰ বাবে ইয়াতে পোষ্ট মুকলি হৈছে। পোষ্টৰ সংখ্যা আছে 294টা। যদিহে আপুনি BE, BTech বা BS যদিহে কৰা হয় তেতিয়াহ'লে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। 21 বছৰ বয়সৰ পৰা 28 বছৰ বয়সলৈ ইয়াতে সময়সীমা বান্ধি দিয়া আছে। চেলাৰীৰ কথা ক'ব গ'লে আপোনালোকক ইয়াতে খুব এটা ভাল চেলাৰী দিয়া হ'ব। আবেদনৰ অন্তিম সময় 13/3/2023। গতিকে বন্ধুসকল, এপ্লাই কৰিব নাপাহৰিব। আপোনালোকে চিম্পলি ডেছক্ৰিপশ্যন বক্সত ক্লিক কৰি মই এই ভিডিঅ'টোত যিমানকেইটা চাকৰি খবৰৰ কথা কৈছোঁ সেই গোটেইকেইটা চাকৰি ডিটেইলছ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত আপুনি ক্লিক কৰি সকলো ডিটেইলছ চাই ল'ব পাৰে। চাওক বন্ধুসকল, যদিহে আপোনাৰ সময় আছে, আপুনি বৰ্তমান যিহেতু নিশ্চয় পঢ়ি আছে বা হয়তো এই ভিডিঅ'টো চাই থকা কিছুসংখ্যক বন্ধু বান্ধৱীয়ে বৰ্তমান চাকৰি বিচাৰি আছে, তো আপোনালোকক মই এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে এনেই নাথাকিব। যদি কিবা ক'ৰবাত সুযোগ মিলিছে বা ক'ৰবাত যদি কিবা পোষ্ট খালী হৈছে, আপুনি তাত এবাৰ হ'লেও ট্ৰাই কৰি চাওক। কোনোটোৱে ইমান ইজিলি বাদ নিদিব। আপুনি যিমান ট্ৰাই কৰিব, আপুনি যিমান কষ্ট কৰিব, আপোনাৰ সিমানেই আগন্তুক দিনবোৰৰ বাবে এক্সপিৰিয়েঞ্চ হৈ থাকে আৰু নিশ্চয় আপোনাৰ এই এক্সপিৰিয়েঞ্চ এদিন নহয় এদিন কামত লাগিবই। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনাক নিশ্চয় সজাগ বা প্ৰেৰণা জগাব পাৰোঁ। তাত কিবা এটা কৰি দেখুওৱাৰ দায়িত্ব অকল আপোনাৰ হাতত। গতিকে ভিডিঅ'টো চাই মেলি থৈ নিদিব। আশা ৰাখিলোঁ আপুনি নিশ্চয় এপ্লাই কৰিব আৰু নিশ্চয় সফল হ'বই। গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে। আশা ৰাখিলোঁ যিখিনি কথা মই এই ভিডিঅ'টোৰ জৰিয়তে ক'লোঁ নিশ্চয় সেইখিনি কথা আপুনি হয়তো ভালদৰে বুজি পাইছে। গতিকে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত, নতুন এটা টপিকৰ সৈতে। তেতিয়ালৈ বাই বাই, টেক কেয়াৰ।